নমস্কাৰ আজি 11 ছেপ্টেম্বৰ এনি নিউজ 24 সকলো দৰ্শকৰ বাবে লৈ আহিছোঁ এই মুহূৰ্তৰ কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি। স্তব্ধ ধুবুৰী জিলা লাঠি লৈ আহিছে প্ৰতিবাদকাৰী। স্তব্ধ ধুবুৰী জিলা আজি 12 ঘণ্টীয়া ধুবুৰী জিলা বন্ধৰ আহ্বান আক্ৰাচুৰ। জোৰ সমদলত আক্ৰাচুৰ নেতাক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ বিৰুদ্ধে এই বন্ধৰ আহ্বান। আক্ৰাচুৰ সদস্যক প্ৰহাৰ কৰা আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ আহ্বান। অসম বংগ সীমান্তত টাৱাৰ জ্বলাই বন্ধৰ সমৰ্থনত ওলাই আহিছে আক্ৰাচু। ছাগলীয়া হাইস্কুল সন্মুখত 17 নং ৰাষ্ট্ৰীয় ঘাইপথত টাৱাৰ জ্বলাই প্ৰতিবাদ। ধুবুৰী জিলা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে ছাগলীয়াত। হাতে হাতে লাঠি লৈ ৰাজপথত গাড়ী ৰখোৱাৰ চেষ্টা প্ৰতিবাদকাৰীৰ। পুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈ বন্ধৰ আহ্বান সংগঠনটোৰ। স্তব্ধ ধুবুৰী জিলা আজি 12 ঘণ্টীয়া ধুবুৰী জিলা বন্ধৰ আহ্বান আক্ৰাচুৰ। জোৰ সমদলত আক্ৰাচুৰ নেতাক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ বিৰুদ্ধে এই বন্ধৰ আহ্বান। নিউজ ডেস্ক ৰিপোৰ্ট, এনি নিউজ 24।